तो कैसे हैं आप लोग? কেৰিমিনাটি এজন জনপ্ৰিয় কমেডিয়ান, ৰোষ্টাৰ, গেমাৰ আৰু ইউটিউবাৰ। কেৰিমিনাটি ভাৰতৰ এজন এনেকুৱা ইউটিউবাৰ যাৰ চেনেলত 30.9 মিলিয়নতকৈ বেছি ছাবস্ক্ৰাইবাৰ আছে। কেৰিমিনাটি দিল্লীৰ ফৰিদাবাদত বাস কৰে। কেৰিমিনাটিৰ দুটা ইউটিউব চেনেল আছে। এটাৰ নাম হ'ল কেৰিমিনাটি, য'ত তেওঁ ৰোষ্ট ভিডিঅ' আৰু ৰেপ ছং আপলোড কৰে, আৰু আনটো চেনেলত কেৰিজ লাইভত তেওঁ গেম খেলি লাইভ ষ্ট্ৰীম কৰে। জীৱন প্ৰক্ৰিয়া। কেৰিমিনাটিৰ প্ৰকৃত নাম হ'ল অজয় নাগৰ। কেৰিমিনাটিৰ জন্ম 1999 চনৰ 12 জুনত ভাৰতৰ ৰাজধানী নতুন দিল্লীৰ ফৰিদাবাদত হৈছিল। 2016 চনলৈ কেৰিমিনাটিয়ে শিক্ষা গ্ৰহণ কৰে। ইয়াৰ পিছত তেওঁ 12ত পঢ়া শুনা বাদ দি ফুল ফ'কাছ তেওঁ ইউটিউব চেনেল আগবঢ়াবলৈ দিয়ে। অজয় নাগৰ কেৰিমিনাটি নামেৰে জনাজাত। কেৰিমিনাটিয়ে 10 বছৰ বয়সত ইউটিউবত ভিডিঅ' আপলোড কৰা আৰম্ভ কৰে, আৰু সেই সময়ত কেৰিমিনাটিয়ে ছানী দেওলৰ মিমিক্ৰি কৰি গেমিং ভিডিঅ' আপলোড কৰিছিল। কেৰিমিনাটিৰ মূল চেনেল কেৰিমিনাটি, যিটো 2014 চনত আৰম্ভ কৰিছিল, আৰু এতিয়া 2021 চনত তেওঁৰ এই চেনেলত 30 মিলিয়নতকৈ বেছি ছাবস্ক্ৰাইবাৰ, আৰু তেওঁ বৰ্তমান ভাৰতৰ ভিতৰত নাম্বাৰ 1 ইউটিউবাৰ। 2017 চনত তেওঁ কেৰি ইজ লাইভ নামৰ চেনেল খোলে, আৰু তাত অনলাইন গেম খেলি লাইভ ষ্ট্ৰীম কৰে। ভিউৱাৰক তেওঁ এণ্টাৰটেইনো কৰে। 2019 চনত তেওঁ চিলভাৰ আৰু গোল্ডেন প্লে বটন লাভ কৰে, আৰু 2020 চনত ইউটিউব ভাৰ্চেছ টিকটক ভিডিঅ'ৰ কাৰণে অলপ কেইদিনৰ ভিতৰতে ছাবস্ক্ৰাইব বাঢ়ে আৰু ডায়মণ্ড প্লে বটন লাভ কৰে। অজয় নাগৰ অৰ্থাৎ কেৰিমিনাটিৰ গীতবোৰৰ ভিতৰত বৰদান, য়ালগাৰ, ইউ বাণ্টাই ৰেপাৰ আদি বহুত জনপ্ৰিয়। এতিয়া য়ালগাৰ গীতত 240 মিলিয়নৰ ওপৰত ভিউজ। পুৰস্কাৰ আৰু মান্যতাৰ ভিতৰত 2019 চনত টাইমছ পত্ৰিকাই নেক্সট জেনেৰেশ্যন লিডাৰ সন্মানেৰে তেওঁক সন্মানিত কৰে। अगर तुम लोग नए हो तो सब्सक्राइब करो, वो जो लाल वाला बटन है उसके साथ सूर्य नमस्कार करो या फिर अनुलोम विलोम, मुझे नहीं पता, बस क्लिक हो जाना चाहिए।